নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। মোৰ বন্ধু ৰাক্সিনপা হাতী বৰুৱাৰ দেউতা তথা আমাৰ জলপানৰ স্বত্বাধিকাৰ শ্ৰীজিত গুণৰাম হাতী বৰুৱাৰ সৈতে তেওঁলোকৰ জুহালত হোৱা অসমীয়া পৰম্পৰাগত জলপানৰ কিছু কথা বতৰা আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে শুনি নিশ্চয় ভাল পাব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আমাৰ মাজত আমি আছোঁ চুঙা চাউল। আজি আমি ৰাক্সিনপা হাতী বৰুৱাৰ ঘৰলৈ আহিছোঁ PhD পাৰ্টি খাবলৈ। আচলতে ঠিক পাৰ্টি নহয়, ৰাতিপুৱা কি খাবলৈ আহিছিলোঁ আমি কৈ দিওঁ নি? চুঙা চাউল খাবলৈ আহিছোঁ। এয়া মোৰ লগত ভাৰ্গৱ বৰুৱা। নমস্কাৰ। নমস্কাৰ। এইপিনে মোৰ অবিনাশ, আপোনাৰ ভূঞা ওলাইছে ভূঞা ওলাইছে। আপুনি হাতী বৰুৱা এতিয়া বৰ্তমান তেওঁ মানে চুঙা কাটি আছে মানে। নমস্কাৰ। এই চুঙা চাউলৰ মানে অৰিজিনটো কি? চুঙাটো চাই ল'ব পাৰে এবাৰ। চুঙাত চাই লওক দেই। এইটো চুঙাটো চাই লওক। এইটো চুঙা চাউলৰ অৰিজিনটো কথা আমি হাতী বৰুৱাৰ দেউতাৰ পৰা কথা পাতিলোঁ বাৰু। সেই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। কৃষিভিত্তিক আমাৰ সভ্যতা, গম পাইছানে? আমাৰ সভ্যতা কৃষিভিত্তিক সভ্যতা। গতিকে কৃষি যেতিয়া কৰিছোঁ কষ্টকে, শাওণ ভাদমহীয়া বোকাত নামি মেলি কষ্ট কৰি খেতি কৰিছোঁ, সেই খেতিটোৰ পৰা জুতি ল'ব লাগে। ন খাব লাগে। ন খোৱাটো এতিয়া সেই পৰম্পৰা চলি আছে। আৰু বংশ পৰিয়াল বন্ধু বান্ধৱ মাতিব লাগে। আজি মোৰ ঘৰত খাম, কাইলৈ তোমাৰ ঘৰত ন খাম। এই এটা মিলা প্ৰীতি, গম পাই? ধান খেতিটো আমাৰ অসমতো আছিলে, কিন্তু বোকা খেতিটো আকৌ অসমত নাছিল। 1225 চনৰ আগত এই অসমত বোকা খেতি নাছিলে। বোকা মানে আমি বোকা দিওঁ তাৰমানে। বোকাত যে আমি ধান খেতি কৰোঁ, এই খেতিটো ইয়াত নাছিলে। আমাৰ এই গোটেই উত্তৰ পূৰ্বাঞ্চলত তেতিয়া জুম খেতি আছিলে। জুম খেতি আকৌ ক'ত কৰে? এই বামত ওখ মাটি, ঢালু মাটি, এই জুম খেতি কৰে। চুকাফা যেতিয়া আহিলে, এওঁলোকে লগত বহুত ধান লৈ আহিলে, সঁচ লৈ আহিলে থাইলেণ্ডৰ পৰা আহোঁতে। আৰু কৈছোঁ তাৰমানে এইখিনি মানুহ হৈছে তোমাৰ ট্ৰাইবেল মানুহ। এই মানুহখিনি যেতিয়া আহে, তেতিয়া এই কৃষিৰ সঁচ লৈ আহিছে, গম পাইছানে? চুকাফা আহোঁতে এতিয়া যেনেকৈ এতিয়া নাম আছে, কৃষিৰ নাম আহোমশালী বুলি ধান এটা আছে আকৌ, গম পাইছানে? আজি গম পাইছোঁ। আহোম বৰা, সেই তেনেকৈ আহোম বগৰীটো তেনেকৈ হয় নেকি? আহোম বগৰীটো এই টাই গোষ্ঠী মানুহে অনা। সেইটো প্লাম, কিন্তু এই আমাৰ ইয়াৰ জলবায়ুত সি আহি টেঙা হ'লে। খেতি চুকাফা যেতিয়া আহে, তাৰমানে বহুত মানুহ আহিছে নহয় লগত, আমাৰ সৈন্য সামন্ত বহুত মানুহ আহিছে। এই মানুহখিনিতে খাব কি? এইখন দেশত বা কি আছে খাবলৈ? কি খাই বা কোনো নাজানে নহয়। তেওঁলোকে ধানৰ সঁচ লৈ আহিছে। ধানৰ সঁচ লৈ আহি তেওঁলোকে জুমে তাৰমানে যিডোখৰ দেখিছে এইডোখৰ দ মাটি, ইয়াত ধান হ'ব। এই বোকা খেতি কৰিছে, ইয়াত জুম খেতি কৰে। সেই গতিকে এই আমাৰ আহোম মানুহবিলাকক বৰ আদৰ সাদৰে ল'লে। এই আমাৰ অসমৰ অৰিজিন কামৰূপৰ মানুহখিনিয়ে, প্ৰাগজ্যোতিষপুৰৰ মানুহখিনি তাৰমানে বৰ ভাল বস্তু আনিলে। আমি এমুঠি ভাত পোৱা নাছিলোঁ খাবলৈ। এই দ খেতিটোত আকৌ সহজে ধান হয় আৰু বেছি প্ৰডাকশ্যন হয়। সেই তেতিয়া আমাৰ মানুহে, এই উত্তৰ পূৰ্বাঞ্চলৰ মানুহে তাৰমানে পেট পূৰাই খাবলৈ পাইছে। সেই গতিকে এই মানুহখিনি যেতিয়া চুকাফাই এইবোৰ দেখালে, তেতিয়া সেইখিনি মানুহে এই মানুহখিনিয়ে বৰ আদৰ সাদৰেৰে তেওঁলোকক
তাৰমানে বৰপিয়া পাৰিয়ে বহু পালে যেনেকৈ তোমাৰ বৰাইখিনিয়ে একদম আদৰি সাদৰি ল'লে মৰাণ বৰাহীসকল মৰাণ বৰাহী সেইখিনি প্ৰথম আদৰ সাদৰকৈ ল'লে আলু চেৱা দিয়ে আলু চেৱা দিয়ে মানে মানে বইল কৰি খোৱাৰ কথা কৈছে নহয় নহয় বইল কৰি নাখায় মানুহে শুকান কেৰাহীত তোমাৰ আলু মানে অজস্ৰ আলু মোৱা আলু কাঠ আলু ৰঙা আলু গম পাইছানে এই নানা আলু কচু এই কেৰাহীত ধুই মেলি আনি এই শুকান কেৰাহীটোতে তলত জুই দি সিজায় চেৱা দিয়া বুলি কয় এইটোত আমাৰ তাৰমানে সেই তেনেকৈ সিজাই আমাৰ সেই উৰুকা দিনা তাৰ পাছদিনা আমাৰ মানুহে ভাত নাখায় সেইদিনা আলু কচু তোমাৰ দৈ ঘিউ মৌ সেইখিনিয়ে খায় ভাত নাখায় সেইদিনা আজি মই তোমালোকৰ তুমি উত্তৰ প্ৰদেশৰ মানুহ তাৰ লগত মই তালৈ গ'লে হয়তো তোমালোকে যিখিনি খাবা সেইখিনিয়ে মোক পেটত নুসুজিব পাৰে সেই গতিকে আৰু বিপদে আপদে আজি ভাত নাই খাবলৈ ভাত নহ'লে কি খাবা তাৰপিছতে চুঙা চাউল চুঙা চাউল খোৱাৰ পিছত আকৌ আৰু এটা উৎসৱ আছে চুঙা পিঠা কোনটো কৰে পিঠাগুড়ি খুন্দিব লাগিব নাঙল ধৰে নেকি নহয় নহয় সেইটো নহয় সেই নাঙল ধোৱাটো হৈছে সেইটো ভাত পিঠা খেতি শেষত কৰে এইটো হৈছে চুঙা পিঠাটো হৈছে ঢেঁকীত খুন্দিব আমি যেনেকৈ পিঠাগুড়ি খাওঁ সেই তেনেকৈ খুন্দি তোমাৰ অলপমান তোমাৰ হেৰি কৰি ধৰা চুঙাটোত সোমোৱাব পৰাকৈ অলপমান লোক থুপীয়া কৰি চুঙাটোত এনেকুৱা বাঁহৰ চুঙাত ভৰাই দিয়া তুমি চিনি নাপালে মানুহক পৰম্পৰাগত খাদ্য আপং চিনি নাপালে তুমি মিৰি কেনেকৈ চিনি পাবা গিলাচটোকে তোৰ কথা মই জানো তই এদিন অসমৰ ভাল মানুহ হ'ব লাগিব তই সাঁজ নাখালে বড়ো গছাই চিনি নাপাবি ঠিকেই পৰম্পৰাগত খাদ্যটোৰ কথা বেলেগ বেলেগ গতিকে প্ৰত্যেকটো জাতি জনগোষ্ঠী নিজৰ মানে টেষ্টটো বেলেগ তাৰমানে সেইটো ল'বলৈ কৈছে তেহে অসমীয়া মানুহক চিনি পাবি